অসমত কিছুমান মানুহে কৈ আছে যে জুমুৰটো ঝাৰখণ্ডৰ হয় এটো কথা ধৰি লব যে জুমুৰত চাহ বাগিচাৰ মানুহৰ বেদনাটো প্ৰতিফলিত হয় যে আমি ঝাৰখণ্ডৰ পৰা আহিলো ছত্তীশগড়ৰ পৰা আহিলো আমি নাম নাজানো গাঁও নাজানো আৰু ইয়াতে আহি আমি অসমীয়াৰ লগত মিলি গলো গতিকে ইট ইজ এ 100% অথেন্টিক আসামিজ কালচাৰ জুমুৰ ভাৰতৰ বাকি কোনো জায়গাত গোৱা নহয় দুই এজন মই দেখিছো সোশ্যাল মিডিয়াত ইন্টেলেকচুৱেল ধৰণৰ মানুহ এটো কৈ আছে বাট দিস ইজ এ ৰং ডাইমেনশন জুমুৰৰ গানটো শুনিলে আপোনালোকে বুজি পাব যে আমাক বিভিন্ন জায়গাৰ পৰা ব্ৰিটিছে লৈ আহিলে আমি গাঁও নাজানো আমাৰ বাবা নাই আমি মা কেৰি থৈ আহিলো আৰু ইয়াতে আহি অসমখনকে আমি আমাৰ নিজৰ দেশ বুলি ললো সো দিস ইজ জুমুৰ অল এবাউট গতিকে এই কথাখিনিও আমি মনত ৰাখিব লাগিব যে জুমুৰৰ লগত ভাৰতৰ বাহিৰৰ ৰাজ্যৰ কোনো ডান্স ফৰ্ম নিমিলে দিস ইজ এ অথেন্টিক টু আসাম এইখিনি কথা মই জাস্ট কৈ থলো যাতে আপুনি